আজি এই হাতীচাৰ অঞ্চলৰ আমাৰ মানৱ ধৰ্মৰ এটা আশ্ৰম আছে। সেই আশ্ৰমত আমাৰ ব্যাসদেৱৰ জন্মতিথি। ইয়াত মই তেখেতসকলৰ অনুৰোধ মৰ্মে মই আহিছোঁ। ইয়াত তেখেতসকল বিশ্ব শান্তি, বিশ্ব মংগল আৰু মানৱ জাতিৰ কল্যাণৰ কাৰণে তেখেতসকল যোৱা 2002 চনৰ পৰা এই হাতীচাৰত আশ্ৰম এটা পাতি তেখেতসকল ইয়াত মানে ধৰ্মৰ এটা তেওঁলোকে প্ৰচাৰ চলাই আছে। তো মই আহি সঁচাকৈ মনৰ এটা আনন্দিত হৈছোঁ যে আজি সেই মানৱ ধৰ্মতে মানৱ জাতিৰ কল্যাণৰ কাৰণে, মানৱ জাতিৰ মংগলৰ কাৰণে, মানৱ জাতিৰ উত্থানৰ কাৰণে আৰু শাৰীৰিক মানুহৰ উন্নতিৰ কাৰণে তেখেতসকল বিশ্ব শান্তি, বিশ্ব মংগলৰ কাৰণে প্ৰাৰ্থনা জনায়। আৰু তেখেতসকলৰ এই যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাই এদিন নিশ্চয়কৈ বিশ্বৰ শান্তি আনিব, বিশ্বৰ মংগল আনিব আৰু মানৱ জাতিৰ কল্যাণৰ কাৰণে নিশ্চয়কৈ ইয়াৰ দ্বাৰা উপকৃত হ'ব। তো এইকাৰণে মই ধন্যবাদ জনাইছোঁ ইয়াৰ আয়োজকসকলক, ধন্যবাদ জনাইছোঁ এই মানৱ ধৰ্ম এটা সমিতিক। তেখেতসকল বিশ্ব শান্তি, বিশ্ব মংগলৰ কাৰণে আজি ব্যাসদেৱৰ জন্মৰ উপলক্ষে তেখেতসকল এই উদযাপন কৰিছে। তেখেতসকলৰ এই প্ৰচেষ্টা ভৱিষ্যতত মানে সফল হওক, সাফল্য লভক আৰু এই ধৰ্মৰ বিশ্বত যাতে প্ৰচাৰ আৰু প্ৰসাৰ হওক, এইটোকে মই কামনা কৰিছোঁ। তাৰ বাবেও মই আপোনাৰ সকলোকে মোৰ অন্তৰ ভৰা শুভকামনা আপোনালোকক দিছোঁ, আপোনালোকক অভিনন্দন দিছোঁ। মই শুনি আছিলোঁ যে তেনেকুৱা এটা আশ্ৰম আছে বুলি, কিন্তু আহি পোৱা নাছিলোঁ। যোৱা নিৰ্বাচনৰ সময়তো তেনেকেই আপোনালোকৰ কোনো যোগাযোগ মই পোৱা নাছিল। তথাপিতো আমাৰ লোকৰ আৰু জিলাৰ আমাৰ নেতাবিলাকে তেখেতসকল আপোনালোকৰ লগত সুন্দৰভাৱে হয়তো কাম কৰিছিলে। যিয়ে নহওক, এইটো ৰাজনীতিৰ বিষয়, আজি ধৰ্মৰ ৰাজনীতিটো আনিব নালাগে। তথাপিতো মোৰ যিটো অনুভৱ মই এইটো কৈছোঁ, তো হয় যে ধৰ্ম হ'ল মানুহক এটা বন্ধনত ৰাখে। প্ৰত্যেকজন মানুহৰে প্ৰচুত্ব জ্ঞান হয়তো অন্তৰত আছে আৰু সেই প্ৰচুত্ব জ্ঞানে কেতিয়াবা বাহিৰত ওলাই আহে। আৰু যেতিয়া প্ৰচুত্ব জ্ঞানে অগ্ৰাধিকাৰ পায়, তেতিয়া অশান্তি হয়। ব্যক্তিগত অশান্তি, পাৰিবাৰিক অশান্তি, সামাজিক অশান্তি বা ৰাষ্ট্ৰ বা আন্তঃৰাষ্ট্ৰীয় অশান্তি তাত নিশ্চয় আহে। কিন্তু ধৰ্ম হ'ল সেই প্ৰচুত্বক দবাই ৰাখি মানৱতাত